আজি আমাৰ যাত্ৰা বশিষ্ঠ মুনিৰ আশ্ৰম হিচাপে জনাজাত বশিষ্ঠ মন্দিৰলৈ। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ আঁতৰত অৱস্থিত বশিষ্ঠাশ্ৰম। যাত্ৰা আৰম্ভ কৰি উপস্থিত হৈছোহি বেলতলা চাৰিআলিত। এই বেলতলা বশিষ্ঠ পথেৰে গড়ভঙা সংৰক্ষিত বনাঞ্চল পাৰ হৈ বশিষ্ঠাশ্ৰম পাব পাৰি। এক সুন্দৰ পৰিৱেশৰ মাজেৰে যাত্ৰা আৰম্ভ কৰোঁতে বাটত পোৱা যায় আৰ্মি 151 বেছ হস্পিটেল। এখন আটক ধুনীয়া লেখত ল'বলগীয়া চাবলগীয়া আৰ্মিৰ হস্পিটেল। সোঁফালৰ পথেৰে যাব পাৰি শান্তি সাধনা আশ্ৰমলৈ। এয়া আমি আহি প্ৰৱেশ কৰিলোঁ বশিষ্ঠাশ্ৰম দেৱালয়ৰ মূল তোৰণৰ মাজেৰে বশিষ্ঠ মন্দিৰলৈ। এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বশিষ্ঠাশ্ৰমৰ চাৰিওকাষৰ পৰিৱেশটো। বশিষ্ঠাশ্ৰমৰ চাৰিওকাষে এটা সময়ত আছিল ঘন জংঘলেৰে ভৰা। বৰ্তমান সেই পৰিৱেশ নাই, তাৰ পৰিৱৰ্তে আছে বৃহৎ বৃহৎ অট্টালিকা। আশ্ৰমৰ প্ৰাংগণত এতিয়া বাছ আৰু অটোৰ ষ্টেণ্ড, চাহ আৰু থকা মেলাৰ হোটেল। এটা প্ৰান্তত আছে বিভিন্ন মণিহাৰী, ফল, ফুল, বেলপাত আৰু প্ৰয়োজনীয় পূজাৰ সামগ্ৰীৰ দোকান। মুঠতে গঢ়ি উঠিছে এক ব্যৱসায়িক প্ৰতিষ্ঠান। এয়া গণেশ দুৰ্গাৰ মন্দিৰলৈ যোৱা প্ৰৱেশ পথৰ তোৰণ। এয়া বশিষ্ঠাশ্ৰম দেৱালয়ত প্ৰৱেশ কৰা তোৰণ। এই পথেদি বশিষ্ঠ মন্দিৰলৈ যাব পাৰি। গুৱাহাটী চহৰৰ দক্ষিণ পূব কোণত অৱস্থিত বশিষ্ঠ মন্দিৰটো 1764 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। প্ৰকৃততে ই এটা শিৱ মন্দিৰ। এই মন্দিৰটোতে বিখ্যাত ঋষি বশিষ্ঠ মুনিৰ আশ্ৰমস্থল থকাৰ বাবে বশিষ্ঠ নামেৰে পৰিচিত হয়। বশিষ্ঠ আশ্ৰমত অৱস্থিত বশিষ্ঠ মন্দিৰটোৰ ইতিহাস বৈদিক যুগৰ। কালিকা পুৰাণৰ মতে ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিয়ে নেমি ৰজাৰ শাপত দেহহীন হৈ পৰে। নিৰুপায় হৈ বশিষ্ঠ মুনি ব্ৰহ্মাৰ শৰণাপন্ন হয়। ব্ৰহ্মাৰ উপদেশত সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিব ধৰে। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যা ললিতা কান্তা নামৰ ত্ৰিধাৰা প্ৰবাহিত কৰি গংগা নমাই আনে। এই ত্ৰিধাৰাৰ সংগমস্থলতে বশিষ্ঠ মুনিয়ে গা ধুই আৰু পানী খাই পূৰ্বৰ ৰূপ ঘূৰাই পায়। বশিষ্ঠ মুনিৰ নামৰ পৰাই এই আশ্ৰমৰ নাম হয় বশিষ্ঠাশ্ৰম। ঋষি বশিষ্ঠই ধ্যান কৰা গুহাটো মন্দিৰৰ পৰা 5 কিলোমিটাৰ নিলগত অৱস্থিত বুলি আজিও বিশ্বাস কৰা হয়। বৰ্তমান বশিষ্ঠ গংগা নামৰ এই জুইটি বশিষ্ঠাশ্ৰমৰ দেৱালয়ৰ কাষেৰে বৈ যোৱাত আশ্ৰমখন পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। বশিষ্ঠাশ্ৰম দেৱালয়ৰ চাৰিওফালে আছে বহুতো মলুৱা বান্দৰ বা অসমীয়া বান্দৰ। মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মলুৱা বান্দৰ। মলুৱা বান্দৰ বা অসমীয়া বান্দৰৰ বিস্তৃতি উত্তৰ পূব ভাৰত, বাংলাদেশ, বাৰ্মা, নেপাল, চীন, থাইলেণ্ড, ভিয়েটনাম আদিত। এটা প্ৰাপ্তবয়স্ক মতা অসমীয়া বান্দৰৰ ওজন প্ৰায় 7 কিলোগ্ৰাম। ইয়াৰ মুখমণ্ডলত কোনো নোম নাথাকে আৰু নেজডাল চুটি হয়। দেহৰ বৰণ পাতল মটীয়া। সাধাৰণতে অসমীয়া বান্দৰৰ মুখমণ্ডল উফুন্দা হয় বাবে মতা অসমীয়া বান্দৰক মলুৱা বান্দৰ বুলি কোৱা হয় যদিও বৰ্তমান মতা মাইকী দুয়োটাকে মলুৱা বান্দৰ বুলি কোৱা হয়। বৰ্তমান মলুৱা বান্দৰ বিলুপ্তিৰ পথত। এই বান্দৰৰ সংৰক্ষণৰ বহু প্ৰয়োজন। এজন হিন্দু মুনি যাৰ নাম বশিষ্ঠ মুনি, তেখেতৰে আশ্ৰম এয়া বশিষ্ঠাশ্ৰম। বশিষ্ঠাশ্ৰম দেৱালয়। এই বশিষ্ঠাশ্ৰম দেৱালয়ৰ চাৰিওকাষৰ প্ৰাকৃতিক দৃশ্য অতিকে মনোৰম আৰু আকৰ্ষণীয় আছিল। কিন্তু পাহাৰ গছ-গছনি ধ্বংস হোৱাৰ ফলত সেই সৌন্দৰ্য বৰ্তমান ম্লান হৈ পৰিছে। মেঘালয়ৰ পাহাৰৰ পৰা বৈ অহা সন্ধ্যা ললিতা কান্তা নামৰ যি 3খন পাহাৰীয়া সৰু নৈ বৈ আহি বশিষ্ঠ গংগাৰ সৃষ্টি কৰিছে,
সেই বশিষ্ঠ গংগাৰো আজি কদৰ্য ৰূপ। তথাপিও অগণন ভক্ত দৰ্শনাৰ্থীৰ আগমন ঘটে বশিষ্ঠাশ্ৰম দেৱালয়লৈ, বশিষ্ঠ মন্দিৰলৈ, কলকল শব্দৰে বৈ অহা বশিষ্ঠ গংগাৰ কাষলৈ, বশিষ্ঠ মুনিৰ প্ৰতিকৃতি চাবলৈ। নিজেই নাহিলে বশিষ্ঠৰ মহিমা বুজাটো কঠিন, কাৰণ ইতিহাস প্ৰসিদ্ধ বশিষ্ঠ মন্দিৰৰ বশিষ্ঠ গংগাৰ আছে অসাধাৰণ শক্তি, অসাধাৰণ ৰূপ।